নমস্কাৰ আপোনালোকে চাই আছে দা এমজি পইণ্ট ৰাশিফল ভিডিঅ' আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম সিংহ ৰাশিৰ লোকসকল কেনেধৰণৰ হয় এই বিষয়ে সিংহ ৰাশিৰ লোকসকল সদায় প্ৰবল আত্মবিশ্বাসী নেতৃত্বশীল আৰু এট্ৰেক্টিভ মানে আকৰ্ষণীয় হয় আনক সহজে আকৰ্ষিত কৰিব পৰা গুণ সিংহ ৰাশিৰ লোকসকলৰ গাত বিদ্যমান সিংহ ৰাশি হ'ল সূৰ্যৰ ৰাশি সেইবাবে এই ৰাশিৰ লোকসকল সদায় সমাজৰ আগত জ্যোতিষ্মান হৈ থাকিব বিচাৰে এই ৰাশিৰ লোকসকল সদায় আনতকৈ পৃথক হৈ জিলিকি থাকে এই ৰাশিৰ লোকসকলে নেতৃত্ব লৈ ভাল পায় মানে তেওঁলোক নেতৃত্বশীল হ'ব বিচাৰে অৰ্থাৎ লিডাৰ হ'ব বিচাৰে সমাজৰ আগত নিজকে প্ৰতিষ্ঠা কৰি দেখুৱাব খোজে মান সন্মানৰ ক্ষেত্ৰত তেওঁলোকক যথেষ্ট সংবেদনশীল হোৱা দেখা যায় বন্ধু বান্ধৱীসকল আমি সিংহ ৰাশিৰ মূলতঃ 5টা দিশ আলোচনা কৰিম এইকেইটা দিশত তেওঁলোকৰ স্থিতি কেনেকুৱা হয় তাকে জানোচোন আহক দিশকেইটা হ'ল ক্ৰমে প্ৰেম আৰু সম্পৰ্ক কৰ্ম চাকৰি আৰু জীৱন ধন আৰু সম্পত্তি আধ্যাত্মিকতা আৰু স্বাস্থ্য বন্ধু বান্ধৱীসকল আপুনিও সিংহ ৰাশিৰ জাতক জাতিকা নেকি তেন্তে আপুনি কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখিবলৈ নিশ্চয় নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব প্ৰথমে আহোঁ প্ৰেম আৰু সম্পৰ্কৰ দিশটোলৈ বন্ধু বান্ধৱীসকল প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকল অত্যন্ত সংবেদনশীল হোৱা দেখা যায় প্ৰেমাস্পদৰ মাজত পৰস্পৰৰ মাজত অত্যন্ত উদাৰ সৎ আৰু দায়িত্বশীল হয় কিন্তু যদি পৰস্পৰৰ মাজত মৰম চেনেহ বা মনোযোগ বিচৰা ধৰণে নাপায় তেন্তে তেওঁলোকে অভিমানী হয় এনেকুৱা পৰ্যায় পায়গৈ তেওঁলোকৰ ধৈৰ্যৰ বান্ধ ছিঙি যাবও পাৰে কিন্তু যদিহে প্ৰেম গভীৰ হয় তেন্তে ইজনে আনজনক ৰজা ৰাণী হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে বন্ধু বান্ধৱীসকল এতিয়া আহোঁ সিংহ ৰাশিৰ আন এটা দিশ কৰ্ম চাকৰি আৰু জীৱনলৈ এই ৰাশিৰ লোকসকল নেতা অভিনেতা শিল্পী শিক্ষক পৰিচালক বা ৰাজনীতিৰ ক্ষেত্ৰখনত সকলোতকৈ সবল শক্তিশালী আৰু স্বাৱলম্বী হোৱা দেখা যায় নিজৰ কৰ্মক্ষেত্ৰত যথেষ্ট পৰিশ্ৰমী আৰু লগতে সফলো হয় মানুহৰ আশা আকাংক্ষা তেওঁলোকে সহজে অনুধাৱন কৰিব পাৰে তেওঁলোকৰ জীৱনত অহা যিকোনো বিপদ বা সমস্যাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰে আৰু ধৈৰ্য ধৰি সফলো হয় নিজৰ কামক লৈ কেতিয়াও হাৰ নামানে আৰু সফল হ'লে গৌৰৱ কৰিবলৈও নাপাহৰে বন্ধু বান্ধৱীসকল এইবাৰ আহোঁ সিংহ ৰাশিৰ অন্য এটা গুৰুত্বপূৰ্ণ দিশ ধন সম্পত্তি তথা অৰ্থনৈতিক দিশটোলৈ বন্ধু বান্ধৱীসকল যদিহে আপোনালোকে সিংহ ৰাশিৰ জাতক জাতিকা তেন্তে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখিবলৈ নিশ্চয় নাপাহৰিব ধন সম্পত্তি আৰু অৰ্থনৈতিক দিশত সিংহ ৰাশিৰ জাতক জাতিকাসকল যথেষ্ট শক্তিশালী হয় যিহেতু এই ৰাশিৰ ওপৰত সূৰ্য দেৱতাৰ আশীৰ্বাদ আছে তেওঁলোকে উপাৰ্জনৰ সমানে সমানে নিজৰ লাহ বিলাসৰ বাবেও খৰচী হয় আনক দান কৰি তেওঁলোকে আত্মসন্তুষ্টি লাভ কৰে জীৱনৰ শেষৰ সময়ছোৱাত তেওঁলোক অধিক ভাগ্যশালী হোৱা দেখা যায় যদি এই ৰাশিৰ লোকসকলে খৰচত নিয়ন্ত্ৰণ ৰাখে তেন্তে তেওঁলোক অধিক ধনৱান হয় সামগ্ৰিকভাৱে এই দিশত তেওঁলোক খৰচী যদিও ধন টকা পইচাৰ দিশত যথেষ্ট সমৃদ্ধিশালী হোৱা দেখা যায় বন্ধু বান্ধৱীসকল এইবাৰ আহোঁ সিংহ ৰাশিৰ আন এটা দিশ স্বাস্থ্যৰ দিশটোলৈ এই ৰাশিৰ লোকসকল সাধাৰণতে শাৰীৰিকভাৱে অতি সুস্থ সবল হয় এলাহ বা ভাগৰে এই ৰাশিৰ লোকসকলক বেছি প্ৰভাৱিত কৰিব নোৱাৰে কিন্তু এই ৰাশিৰ লোকসকলৰ
মানসিক চাপৰ ফলত ৰক্তচাপজনিত ৰোগৰ লগতে হৃদয় ৰোগ হোৱাৰ আশংকা থাকে। অতি পৰিশ্ৰমী হোৱাৰ বাবে পিঠিৰ বিষতো আক্ৰান্ত হোৱা দেখা যায়। সংগীত, ধ্যান আৰু বিশ্ৰামে এই ৰাশিৰ লোকসকলৰ বাবে মহৌষধ হিচাপে কাম কৰে। অৰ্থাৎ সিংহ ৰাশিৰ লোকসকলে যদি সংগীত, ধ্যান বা যোগ আৰু পৰ্যাপ্ত পৰিমাণে বিশ্ৰাম কৰে তেন্তে এই ৰোগৰ পৰা তেওঁলোক হাত সাৰিবলৈ পাৰিব। এইবাৰ আহোঁ ভাগ্যৰ দিশটোলৈ। বন্ধু-বান্ধৱীসকল, যিহেতু সিংহ ৰাশি পিতৃগ্ৰহ সূৰ্য অৰ্থাৎ সিংহ ৰাশিৰ পিতা সূৰ্য হয়, সেয়ে এই ৰাশিৰ ওপৰত সূৰ্যই সদায় সুদৃষ্টি দি ভাগ্যৰে পোহৰাই ৰাখে। জীৱনৰ মধ্যৰ পৰা শেষৰ সময়ছোৱাত এই ৰাশিৰ লগত ভাগ্য সদায় থাকে। বন্ধু-বান্ধৱীসকল, আমি পূৰ্বতেও এই কথা কৈ আহিছোঁ যে সিংহ ৰাশিৰ জীৱনৰ মধ্যৰ পৰা বিশেষকৈ শেষৰ সময়ছোৱাত এই ৰাশিৰ লগত ভাগ্য সদায় থাকে। যিমান প্ৰত্যাহ্বান আহিলেও সেই প্ৰত্যাহ্বান হাঁহি মুখে গ্ৰহণ কৰি এই ৰাশিৰ লোকসকলে জয়ৰ সোৱাদ ল'বলৈ সক্ষম হয়। অৰ্থাৎ কিবা যদি জীৱনত সমস্যা আহে, সেই সমস্যা তেওঁলোকে প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰে আৰু সেই প্ৰত্যাহ্বান তেওঁলোকে হাঁহি মুখে গ্ৰহণ কৰি সমস্যাৰ সৈতে যুঁজি শেষত সমাধান হয় আৰু তেখেতলোক জয়ী হ'বলৈ সক্ষম হয়। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। এতিয়াও যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ।